মই ভেৰগাঁও জিলাৰ সভাপতি যেতিয়া ইউপিপিএল হিচাপে 2015 চনত জন্ম হৈছিল তেতিয়াৰ পৰা ফাউণ্ডাৰ প্ৰতিষ্ঠাপক সভাপতি মই আছোঁ আৰু মই দলটো জিৰৰ পৰা আৰম্ভ কৰি এতিয়ালৈ আমাৰ দুজন জনপ্ৰতিনিধি হিচাপে জিকাই নিলোঁ আৰু সেই দুজন জনপ্ৰতিনিধি জিকাই নিলে চৰকাৰত মানে অংশীদাৰ হিচাপে আমাৰ ইউপিপিএল হিচাপে যিহেতুকে আছে ইউপিপিএল হিচাপে দুইজন প্ৰাৰ্থী আমি জিকাই নিছিলোঁ ভেৰগাঁও জিলা হিচাপে আৰু এই জিৰৰ পৰা কষ্ট কৰি মই জিলাৰ সভাপতি হিচাপে যিখিনি মানে কষ্ট কৰিলোঁ ইয়াৰ সন্মান আকাৰে মানে ভৱিষ্যত দিনলৈ ৰাজনৈতিক প্ৰেক্ষাপটত মই আহিব বিচাৰোঁ এক নম্বৰ দুই নম্বৰত হ'ল বিধানসভা নিৰ্বাচন যিহেতুকে এপ্ৰিলৰ 1 তাৰিখে হ'ব এই এপ্ৰিলৰ 1 তাৰিখ হ'বলগীয়া বিধানসভা নিৰ্বাচন প্ৰাৰ্থী হিচাপে মই প্ৰথম আছোঁ আৰু সেইকাৰণে মই বিচাৰিছোঁ দলটো জীয়াই ৰাখিলোঁ দলৰ সৰ্বোচ্চ চেক্ৰিফাইচ কৰিলোঁ আৰু সেই দলৰ প্ৰাৰ্থীত্ব হিচাপে যদি পাওঁ তেতিয়া এই পানেৰী সমষ্টিত মানে জনহিতকৰ কাম কৰিবলগীয়া বহুত আছে ইয়াত চাওক মানে নিবনুৱা সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে পানী খোৱা পানী যোগানৰ সমস্যা আছে কৃষকসকলৰ সমস্যা আছে আৰু ইণ্ডো ভূটান বৰ্ডাৰত যে হাতী আৰু মানুহৰ যিটো সংঘাত এই এশীয় সমস্যাবিলাক এতিয়াও আছে এই এশীয় সমস্যাবিলাক আমি অন্তত দলৰ পৰা প্ৰাৰ্থী হিচাপে যদি মই পাওঁ জিকি যোৱাৰ পিছত পানীৰ সমষ্টিৰ উন্নয়নৰ কাৰণে আৰু জনহিতৰ কাৰণে নিশ্চয়কৈ মই কৰিম বুলি মই আশা ৰাখিছোঁ কাৰণে আপুনি প্ৰাৰ্থী হ'বলৈ গৈ আছে না মোৰ লক্ষ্যটো আছিল ইয়াত বিটিআৰ এখন সৃষ্টি হোৱাৰ পিছত মানে বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন বিকাশৰ কথাটো আমি লৈছিলোঁ আৰু ইয়াত থকা সকলো জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাৰণে সমমৰ্যাদা দি আমি কাম কৰিব বিচাৰিছোঁ আৰু মই যদি প্ৰাৰ্থী হিচাপে যদি মই সঁচাকৈ হাইকমাণ্ডক সন্মান সন্মানৰে যদি প্ৰাৰ্থীটো আগবঢ়ায় সেই হিচাপে মই হাইকমাণ্ডলৈ ডিমাণ্ডো কৰিছোঁ সেই হিচাপে যদি প্ৰাৰ্থীটো পোৱাৰ পিছত জিকি যাওঁ ইয়াত থকা সকলো জনগোষ্ঠীৰ কাৰণে উন্নয়ন বিকাশৰ কথাটো আমি ভাবিছোঁ আৰু ইয়াৰ লগতে কি কৈছোঁ যে ইয়াত থকা মানুহৰ এটা এই মানে ভয় শংকা আছিল বিটিআৰ এখন সৃষ্টি হোৱাৰ পিছত বিটিআৰত মানে অন্যান্য জনগোষ্ঠী বসবাস কৰিব নোৱাৰিব কিন্তু আমি ইউপিপিএলৰ ভেৰগাঁও জিলাৰ সভাপতি হিচাপে মই জিৰৰ পৰা আৰম্ভ কৰি ৰাজনীতি কৰিবলৈ আজিলৈকে প্ৰতিশ্ৰুতি দিছোঁ যে মাটিৰ জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তাৰ কথাটো আমি কৈ আছিলোঁ ঠিক তেনেকৈ আমি বিটিআৰ এখন চুক্তি হোৱাৰ পিছত চৰকাৰ এখন হ'ল চৰকাৰখন প্ৰথম পদক্ষেপ হিচাপে মাটিৰ ভূমিপট্টা দিয়াটো আৰম্ভ হৈছে মানে অকণমান অসুবিধা ফিলিং হৈছে নেকি আপোনাৰ যেহেতু আপুনি চৰকাৰী অথৰাইজ পাৰ্চন নহয় তেনে ক্ষেত্ৰত চৰকাৰী যেতিয়া অথৰাইজ পাৰ্চন হ'ব ইলেক্টেড হৈ যাব তেতিয়া চৰকাৰৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ ৰাইজক সেৱা জনাবৰ কাৰণে বা ৰাইজক সেৱা কৰিবৰ কাৰণে আপুনি মনোপত্ৰ লিখি দিয়ে না এতিয়া কথা এটা আছে যে চৰকাৰ যি দলে থাকে সেই শাসনত থকা গোষ্ঠীটোৱে দায়িত্বটো বেছি থাকে মানে পিতৃস্বৰূপ মানে সেই স্বভাৱটো চৰিত্ৰটো পালন কৰিবলগীয়া হয় তাৰ কাৰণে সেই কাম কৰোঁতে অসুবিধা একো নহয় তাৰমানে হেঁচা এটা প্ৰয়োগ থাকে যে মোকো লাগিব এদিনতে চবেই পাব বিচাৰে সেই বস্তুটো পৰ্যায়ক্ৰমে আমি কৰিবলৈ মানে চিষ্টেমটো কৰিবলগীয়া হয় তো তাৰ কাৰণে পৰ্যায়ক্ৰমে কৰিব যাওঁতে মানুহবিলাকে মানে আপত্তি খুব মানে কৰে যে মোকো লাগিব মোৰ কামটো হ'ব লাগিব হেঁচা এটা প্ৰয়োগ থাকে এইটো সমস্যাটো অলপ বাঢ়ে কিন্তু পিতৃস্বৰূপ হিচাপে চব বস্তু মানে চাই চিতি কামখিনি কৰিবলগীয়া হয় আপোনাৰ সমষ্টিত আপুনি যিহেতু প্ৰাৰ্থীৰ প্ৰত্যাশী প্ৰাৰ্থী হ'বলৈ গৈ আছে আপোনাৰ ৰাইজৰ সঁহাৰি কিমান আৰু আপোনাৰ সমাগত বিধানসভা নিৰ্বাচনত ভোট আপুনি কেনেকুৱা প্ৰাপ্ত কৰিবৰ কাৰণে আপুনি উঠি পৰি লাগিছিল এতিয়াতো মই যিখিনি চালোঁ পানেৰী সমষ্টিত যিটো জিকিব লাগে তেতিয়াহ'লে উইনিং পাৱাৰটো মোৰ হাততে আছে কাৰণ জিৰৰ পৰা মই কৰিলোঁ জিকাৰ সম্ভৱ মানে হেৰিটো মোৰ তাতহে আছে যে যিসকলে প্ৰাৰ্থী প্ৰত্যাশী হিচাপে তেওঁলোকে দাবী উত্থাপন কৰিছে হয় ডেমক্ৰেচি চবৰে ৰাইজ আছে আমি বাধা কৰা নাই কিন্তু কি যে কাৰ দ্বাৰা জিকাটো সম্ভৱ হ'ব পাৰে হাইকমাণ্ডে এইটো চাই আছে আৰু সৰ্বোচ্চ দলৰ কাৰণে কোনে চেক্ৰিফাইচ কৰিলে মানসিক শাৰীৰিকভাৱে টকা পইচাৰ পৰা যিজনে চেক্ৰিফাইচ কৰি সন্মান দিব বিচাৰিছে আৰু হাইকমাণ্ডত সেইটো আলোচনা কৰা বুলি মই গম পাইছোঁ আৰু সেই হিচাপে মোৰ এটা মানে ইংগিত মানে পাইছোঁ যে নিশ্চয়কৈ মোৰ প্ৰাৰ্থী হয়তো চূড়ান্ত হ'ব বুলি মই ভাবিছোঁ
নিশ্চিতনে আপুনি টিকেট পোৱাটো? মই টিকেট পোৱাটো নিশ্চিত বুলি মই ক'ব বিচাৰোঁ, কাৰণ যিখিনি ক্ৰাইটেৰিয়া ধৰি পেলাই পাৰ্টিটোতো মানে প্ৰদান কৰিব বিচাৰিছে, সেইটোত মই পোৱাটো সম্ভৱ বুলি মই ক'ব বিচাৰোঁ। এইটোৰ সময়ত আপুনি দলীয় কৰ্মীসকলক কি বুলি আহ্বান কৰিব আপুনি টিকেটৰ? এতিয়া দলৰ প্ৰাৰ্থী হিচাপে পোৱাৰ পিছত মই সকলো দলৰ নেতা কৰ্মী হওক, প্ৰাইমাৰী লেভেলৰ পৰা বুথ কমিটিলৈকে ইয়াত থকা আমাৰ জিলা ভিত্তিত যিখিনি চেল আছে তেওঁলোকক মই আহ্বান জনাইছোঁ, আৰু তেওঁলোকে আমাৰ জিলা পৰ্যায়ত যিখিনি চেল আছে, প্ৰাইমাৰী বুথ আছে, ব্লক কমিটি আছে, কমপ্লিটলি মোকে সমৰ্থন দিছে। তো তাৰ কাৰণে মই আহ্বান জনাইছোঁ যে আমাৰ পানেৰী সমষ্টিত জিকাটো এটা ফাইনাল হ'ব লাগে, তাৰ কাৰণে আহ্বান কৰিছোঁ। তাৰ কাৰণে চূড়ান্তভাৱে কাম কৰিবৰ কাৰণে আমি জিলা হিচাপে ব্লক, প্ৰাইমাৰী, বুথ কমিটি, PSF সকলোকে আহ্বান জনাইছোঁ। বাকী যিখিনি ভোটাৰ ৰাইজসকল আহ্বান কৰিছোঁ যে UPPL প্ৰাৰ্থী হিচাপে জিকাই নিবৰ কাৰণে মই সকলো ইয়াত থকা জাতি জনগোষ্ঠীসকলে আহ্বান জনাইছোঁ। 20 বছৰ ধৰি BPF MLA হৈ আছিল, আৰু তেওঁলোকে দলৰ হিতৰ কাৰণে কাম কৰিছিল, ৰাইজৰ হিতৰ কাম কৰা নাছিল। তো তাৰ কাৰণে পানেৰীবাসী ৰাইজক মই এইটোৱে আহ্বান জনাম যে অনাগত দিনবিলাকত UPPL প্ৰাৰ্থী হৈ অহাৰ পিছত সেই প্ৰাৰ্থীজনক জিকাই নিবৰ কাৰণে পানেৰীবাসী ভোটাৰ ৰাইজক মই মানে অনুৰোধ জনাইছোঁ। 4 ভাগৰ BPF প্ৰাৰ্থী কমলী বসুমতাৰী, তেওঁক আপুনি কেনেকৈ প্ৰত্যাহ্বান জনাব? না, তেওঁতো মই যিটো চালোঁ, এই 20টা বছৰত উল্লেখনীয় কাম একো কৰা নাই। আৰু উল্লেখনীয় কাম বুলি ক'লে চাওক, টংলা টাউনৰ কাৰণে কি কৰিলে, আজিলৈকে খোৱা পানীৰ সমস্যা এটা আছে, টাউনশ্বিপ এটা ভালদৰে গঢ় নিদিলে। ইয়াত মানে আজি 20 বছৰ ধৰি খোৱা পানী বন্ধ হৈ থাকিল, য'ত নেকি 20 বছৰৰ আগত খোৱা পানী টংলা টাউন এৰিয়াখিনি কভাৰ কৰিছিল। আৰু টংলা টাউনৰ লিংকিং ৰাস্তাবিলাক একেবাৰে হোৱা নাই। ভেৰগাঁও সাব ডিভিজন এখন হ'ল, এতিয়ালৈও মানে 20 বছৰত ফুল প্লেজেড কৰিব নোৱাৰিলে। ঐতিহাসিক চিন হিচাপে একো কৰিব নোৱাৰে। ডিমাকুচি এটা অঞ্চল, তাতো মানে ঐতিহাসিক চিন স্বৰূপে একো কৰিব নোৱাৰে। আৰু যিখিনি ৰাস্তা ঘাট পদূলি হৈছে, চেণ্ট্ৰেল এইডত হৈছে, তেওঁৰ হিতাহৰ দ্বাৰা তেনেকৈ উল্লেখনীয় কাম কৰাটো মই দেখা নাই। এলায়েন্সটো আছে আমাৰ, কিন্তু সেই চিট শ্বেয়াৰিংটো হোৱা নাই, মানে চিটৰ ভাগ বিতৰণটো হোৱা নাই। তাৰ কাৰণে আমি আহ্বান জনাইছোঁ যে GSP, BJP, UPPL আমি দুটা ফৰ্মুলা লৈ মানে অংকটো লৈ গৈছোঁ। এটা হ'ল চিট শ্বেয়াৰিং, এটা হ'ল মানে এলায়েন্স হিচাপে আমি বুজাপৰাত খেলা। এই দুটা প্ৰক্ৰিয়াটো লৈ গৈছে। তাৰ কাৰণে চূড়ান্ত সিদ্ধান্ত হাইকমাণ্ডে কৰিব। আমি আশা ৰাখিছোঁ মানে চূড়ান্ত সিদ্ধান্তৰ দ্বাৰা সেইটো ভাগ বিতৰণ কৰি নিৰ্বাচনটো হ'ব পাৰে, মোৰ এটা ধাৰণা হৈছে। আপোনালোকৰ প্ৰাৰ্থীৰ যিটো ঘোষণা, সেই ঘোষণাটো কেতিয়া দিব জানিব? এতিয়াতো মই যিখিনি ইনফৰমেশ্যন পাইছোঁ, মাৰ্চৰ প্ৰথম সপ্তাহতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। মৃত্যুজোঁট হিচাপে চৰকাৰ থকাৰ কাৰণে এতিয়া চাওক, মানে BJPৰ প্ৰাৰ্থী এতিয়ালৈ মানে তালিকা প্ৰকাশ কৰা নাই, আমাৰ পৰাও তালিকা প্ৰকাশ কৰা নাই, বা অন্যান্য ৰাজনৈতিক দলবিলাকো তালিকা এতিয়ালৈ প্ৰকাশ কৰা নাই। নকৰাৰ কাৰণে এইটো ফৰ্দৰকৈ ইলেকশ্যনৰ অধিৱেশনত জাৰি হৈছে। মানে ৰাজনৈতিক দলবিলাকে এটা সময়টো পোৱা নাই, আলোচনা চলি আছে। সম্ভৱতঃ প্ৰথম সপ্তাহত তালিকা ক্লিয়াৰ হ'ব আৰু প্ৰকাশ পাব বুলি মোৰ বিশ্বাস এটা হয়।